Tumpring ahithi open stage along BJP amai kangpon patumi jakhong ni phaikep ani nihang Karbianong arlo Tumpring open stage along BJP mass joining program lapen Assam Darshan scheme amai kangpon Bangsomai Assam Darshan scheme pen constituency circuit MSC atma phan mandir church ke phan tangka kerap ke pajur lapen Bangsolong ke jitong aluhi sarpwa man pen Karbianong Autonomous Council CM Tulira Mohang MP Horen Singh Be MLA Rup Singh Teron lapen ACS Deputy Commissioner Utpala Saikia lapen Arisang Hwatum Stami jitong nun lapen deta phi Bangsomai long amatsi mass joining program deng pontu Bangso mass joining program along pinaan araratum amethanga party pen COC Puthot BJP along chipa udun Lason thak thaksi non malum Karbianong arlo parivartan sarkara tomon ke jab kilik parpika jok kapre rachariya songalong COC Puthot jengtoy jengni pen BJP parivartan sarkar mati Karbianong Autonomous Council CM Tulira Mohangka cholipon ke mesen ke thekduno ajoksi raratum BJP rachariya songalong chipa ugdun dilo Bangso BJP mass joining program along chipa ugdunatum laki Congress workers Mohon Rongpi RTI activities Root Bapi Komol Rongpi Omphu Teronpi lapen kapre party leaders atum sitami ongdung pen chipa ugdun tanglo Bangso ating arni wang amatsi Congress leader atum BJP rachariya songalong ka chipa ugdun puloti Congress asong non kiwang jilang arni ko ansi aja kong chipherang pon unjilang puta cherok tok aratum pinangan chithan chimon lenti dongka mokampen dikanto deran Karbitele News Rup Singh Teron sir, Vidhayok West Karbianong, Honorable MLA, Vidya Singh MLA, Dipu MLA, Auranghat MLA, Darsing Ronghal, ইয়াত উপস্থিত সকলো কাৰ্যবাহী সদস্যসকল আৰু মেম্বাৰ অটোনমাস কাউন্সিল ইয়াত উপস্থিত সকলোকে মই নমস্কাৰ জনাইছো আৰু ইয়াত উপস্থিত অফিচাৰ যিমান অফিচাৰ আছে আৰু বেলেগ যিটো সংগঠনৰ পৰা যিসকল আহিছে মই সকলোকে নমস্কাৰ জনাইছো আৰু বিভিন্ন ঐতিহাসিক ও সাংস্কৃতিক সমৃদ্ধিশালী এখন ৰাজ্য পৰ্যটকৰ বাবে অসমৰ জাতীয় উদ্যান মঠ মন্দিৰ আৰু ঐতিহাসিক স্থাপত্যৰ বাবে জনপ্ৰিয় এনে আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণৰ বাবে অসম চৰকাৰে 2019-20 বৰ্ষত অসম দৰ্শন নামেৰে এখন অভিলেখী আঁচনি ঘোষণা কৰে এই আঁচনিৰ অধীনত অসমৰ পুৰণি ধৰ্মীয় স্থান যেনে মঠ মন্দিৰ মছজিদ দৌল দেৱালয় গীৰ্জা গুৰুদ্বাৰ ইত্যাদি যিবোৰ ঐতিহাসিক কাৰণত বিখ্যাত সেইবোৰ স্থান চিনাক্তকৰণ কৰি অত্যাৱশ্যকীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰথম পৰ্যায়ত অসম চৰকাৰৰ ফালৰ পৰা এই ধৰ্মীয় অনুষ্ঠানসমূহৰ উন্নয়ন অহা যোৱা পথৰ নিৰ্মাণ আদি বাবে 10 লাখকৈ প্ৰায় 1000তকৈ অধিক প্ৰতিষ্ঠানত এই অনুদান লাভ কৰিছে আজি আকৌ দ্বিতীয় পৰ্যায় হিচাপে প্ৰতিটো ধৰ্মীয় অনুষ্ঠানলৈ 2,50,000 টকাকৈ প্ৰতিটো নামঘৰ উন্নয়নৰ বাবে অসম দৰ্শন আঁচনিৰ জৰিয়তে দিয়া ব্যৱস্থা কৰিছে এই আঁচনিৰ জৰিয়তে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সৰ্বমুঠ আৰু আমি আজি 18টা নামঘৰলৈ এই বৰঙণি আগবঢ়াম ইয়াত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ ধৰ্মগুৰুসকল এই ধৰ্মীয় অনুষ্ঠানবিলাকৰ যোগেদি আপোনালোকে সমাজৰ মাজত আধ্যাত্মিক জ্ঞানৰ পোহৰ দিছে এই আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমি এখন সুস্থিৰ অসম গঢ়ি দিয়া সক্ষম হ'ব পাৰিম এমবিসি সকল আৰু মঞ্চত উপস্থিত থকা ৱেষ্ট কাৰ্বি আংলং ডেপুটি কমিশনাৰ শইকীয়ানী ডাঙৰনী বাইদেউ লগতে মুকুতা ডেকা ডাঙৰীয়া মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু লগতে ইয়াৰ উপস্থিত থকা যিবিলাক বেনিফিচিয়াৰিজ এই বেনিফিচিয়াৰিজৰ কমিটি সভাপতি সম্পাদকে আদি কৰি
আৰু সন্মানীয় ৰাইজসকল আৰু প্ৰেছ মিডিয়া বন্ধুসকল, আজি অসম চৰকাৰৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেতিয়া তেখেতৰ বিত্তমন্ত্ৰী আছে, তেখেতৰ বিত্তমন্ত্ৰী থাকোঁতে যিবিলাকৰ পুৰণা নামঘৰবিলাকক, মন্দিৰ নামঘৰ বা চাৰ্চৰ ঘৰ, সেই গোটেইখিনিবিলাকক মেৰামতি কৰিবৰ কাৰণে তেখেতে সেই আঁচনিটো নামাকৰণ কৰা হৈছে। অসম দৰ্শনৰ জৰিয়তে প্ৰত্যেক নামঘৰত বা পুৰণা যিবিলাকৰ চাৰ্চৰ ঘৰ বা পুৰণা যিবিলাকৰ মন্দিৰ, তেওঁলোকৰ 2.5 লাখ টকা দিয়া হৈছে। অসম দৰ্শনৰ জৰিয়তে পুৰণা চাৰ্চবিলাকক, পুৰণা আজি 100 বছৰ চাৰ্চ, 75 years চাৰ্চ, তেওঁলোকৰ কাৰণে 10 লাখ টকা অসম দৰ্শনৰ জৰিয়তে আগত আমি বিতৰণ কৰা হৈছে। যিবিলাকৰ নামঘৰ, সেই নামঘৰবিলাক আজি বিধুৰী নামৰ সমষ্টিয় প্ৰায় নামঘৰবিলাক, তিৱা নামঘৰ, তাৰোপৰি আৰম্ভ কৰি আমাৰ 20 নং বৈঠাৰাংশ এলেকা যিবিলাকৰ নামবিলাক দিছে, লোকেল এমচি লগত আলাপ আলোচনা যিবিলাকৰ নাম ভৰ্তি কৰা হৈছে, সেই গোটেইখিনি নামঘৰবিলাক আজি পাইছে। আজি দেশ কাৰ্যালয়ৰ নাম গোটেই মিলি আমি 60টা নামঘৰৰ পৰা আৰম্ভ কৰি মন্দিৰ, পুৰণা মন্দিৰ, সেইবিলাকৰ আমি অসম চৰকাৰৰ পৰা পাইছো। আজি আনুষ্ঠানিকভাৱে আজি বিতৰণ কৰি 18খন নামঘৰৰ কাৰণে আজি দিয়া হ'ব কমিটি, আৰু 2 লাখ টকা ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়া হ'ব, বাকী ছেকেণ্ড ইনষ্টলমেণ্ট হ'ব 50,000 পাব, সৰ্বমুঠ আপোনালোকে পাব। কমিটি সভাপতি সম্পাদকে আদি কৰি সেই গোটেইখিনি টকা আপোনালোকে সেই নামঘৰ যিটো টকা দিছে, সেই নামঘৰৰ আপোনালোকৰ কমিটি আলাপ আলোচনা কৰি কি আঁচনি কৰা হ'ব, কি কাম কৰা হ'ব, সেইটো আপোনালোকে প্ৰস্তাৱ ল'ব লাগিব। আজিকালি অসমখন এটা ইতিহাস ৰচনা কৰিছে যে এই নামঘৰবিলাকক চৰকাৰৰ পৰা বা মন্দিৰ মছজিদৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কোনো চৰকাৰে দিয়া নাই, কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত সিদ্ধান্ত লৈছে যে সেই পবিত্ৰ নামঘৰবিলাকক, পবিত্ৰ মন্দিৰবিলাকক, পবিত্ৰ গীৰ্জাঘৰবিলাকক মেৰামতি কৰিবৰ কাৰণে চৰকাৰৰ পৰা আঁচনি দিছে। তাৰ কাৰণে অসম চৰকাৰক, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক আমি ধন্যবাদ দিছোঁ। আজি আমি লক্ষিমন ধৰ্ম আছে, সেই লক্ষিমন ধৰ্মৰ কাৰণে কাৰণে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পেচিয়েল জৰিয়তে তেখেতৰ কাৰণে 100খন নামঘৰ কাৰণে 2.5 লাখ টকা তেওঁলোকৰ কাৰণে দিয়া হৈছে। আমাৰ চৰকাৰে নামঘৰ পবিত্ৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সকলো দিশে, সকলো চাৰিওফালে উন্নয়নমূলক কামবিলাকৰ কাৰণে আমাৰ চৰকাৰে সমান্তৰাল হিচাপে কাম কৰা হৈছে, আঁচনিবিলাক গ্ৰহণ কৰা হৈছে। সন্মানীয় ৰাইজসকল, আপোনালোকক আশীৰ্বাদ আৰু মৰম দিব লাগিব, আপোনালোকক সহায়িতা কৰিব লাগিব। আগন্তুক দিনবোৰত সেইবিলাকৰ আঁচনি পাবৰ কাৰণে আপোনালোকে চৰকাৰৰ লগত সহায়িতা কৰিব লাগিব, চৰকাৰৰ লগত আপোনালোকক আশীৰ্বাদ দিব লাগিব, চৰকাৰৰ লগত আপোনালোকক মৰম কৰিব লাগিব। ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি নামঘৰ গীৰ্জালৈকে, পবিত্ৰ ধৰ্মানুষ্ঠানলৈকে আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰে। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব। উপভোক্তা বক্তা আমাৰ ডেপুটি কমিশনাৰ শইকীয়ানী বাইদেৱে আপোনালোকৰ বিতংবাই বহলাই কৈছে সেই আঁচনি সম্পৰ্কে। জাতি বৰ্ণ ধৰ্ম
সকলো ধৰ্মস্থানৰ কাৰণে সেই আঁচনিটো দিয়া হৈছে। সন্মানীয় ৰাইজসকল, বৰ্তমান চৰকাৰ অসমত ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু কাৰ্যৰত চৰকাৰ তিন কাৰ্যাংগ আমি সকলো লগত মিলি জুলি আমি কাম কৰিব বিচাৰিছোঁ। কাৰ্বি আংলঙৰ শান্তি বজাই ৰাখিব বিচাৰিছোঁ, কাৰ্বি আংলং উন্নতি কৰিব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোকক আমি একেলগে মিলি জুলি কাৰ্বি আংলঙৰ শান্তি বজাই ৰাখিব বিচাৰিছোঁ। কাৰ্বি আংলঙৰ স্থায়ী শান্তি বিচাৰিছোঁ। আমি সংঘাত বিচৰা নাই। সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলি প্ৰীতি আমি কাম কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব। মই বেছি বহলাই নকওঁ, ইয়াৰ পিছতে আমি বেলেগ কাৰ্যসূচী আছে। গতিকে মই সকলোলৈ ইয়াত যিবিলাকৰ কমিটি, নামঘৰৰ কমিটি সভাপতি সম্পাদকে আদি কৰি সদস্য আমাৰ ইয়াত উপস্থিত থকা